এইজন দাদা আমাৰ একদম ফৰকাবাদ কলকাতাৰ পৰা আহি বিজনেছ ইয়াত চলাই আছে। প্ৰথমতে আপুনি দাদা বিজনেছটো কেনেকৈ কৰিছিলে? মূলতে বিকিছিলো, হৰেক মাল বিকিছিলো। হয়, হৰেক মাল বিকাৰ পাছত এয়া লাহে লাহে আমাৰ কৰ্মই ধৰ্ম মোৰ সাথ দিছে, এনে কৰ্মহে মোক আগবঢ়াই আছে। এটা ভগৱানে শ্ৰীকৃষ্ণই কৈছে কি আপুনি কাম কৰি যাওক, কৰ্ম কৰি যাওক, কি পাছফালে মই আছো, এতিয়া এইখনে আপোনাৰ দোকানো ঘৰো ইয়াতে থাকো। হয়, লাহে লাহে কৰ্ম কৰি যাব ৰাইজে, ভাল কৰ্ম কৰিব, ভাল ফল পাব, বেয়া কৰ্ম কৰিব, আপোনাৰ নিজৰে নে? নিজৰ মাতিছে। হয় হয়, ভগৱন্তই মিলাইছে, ভগৱান মিলাইছে। ঠিক আছে, আপোনাৰ মানে কামৰ প্ৰতি থকা স্পৃহা বা আপোনাৰ আগ্ৰহ বা আপোনাৰ উদ্যমতাত মানে আপুনি আজি আগবাঢ়িব পাৰিছে ইমানখিনি কৰ্ম কৰি, ভাল লাগিছে। এয়া দাদাই এনেকেই বিজনেছ কৰি আছে। প্ৰথমতে চাইকেলত আনিছিলে, তাৰপিছত হেভি ডিউটিত আনিছিলে, হেভি ডিউটিৰ পিছত আজি এয়া গাড়ীখন ল'বলৈ সক্ষম হৈছে। মানে কৰ্মী মানুহ এখেত, এই কৰ্মী মানুহ কাৰণে তেওঁ আজি এইখন ল'লে। লিখা আছে জয় শ্ৰীকৃষ্ণ বুলি, জয় শ্ৰীৰাম লিখা আছে, কৰ্মই ধৰ্ম বুলি লিখা আছে। চাওকচোন, মানুহে কৰ্ম কৰিলে কেনেকৈ উন্নতি কৰিব পাৰে। ইমান দূৰৰ পৰা আহি, কলকাতাৰ পৰা আহি ইয়াত বিজনেছ কৰি এখন নিজৰ গাড়ী ল'লে, মাটি বাৰী কিনিছে, ইয়াতে কাম কৰিছে। ভাল লাগিছে এনেকৈ কাম কৰি যোৱাৰ কাৰণে। এইজন দাদা হয় দেই, মানে দোকানেই, গাড়ীখনকে দোকান বনাই লৈছে আৰু এখেতে গাঁৱে ছাৰ্ভিচ দিয়ে। এয়া বহুতখিনি বজাৰ আছে ইয়াতে, এখন মানে দোকান আৰু ধুনীয়া এখন দোকান দাদাৰ। এয়া একদম বাহিৰলৈকে বস্তু উলিয়াইও আনে। এনেকৈ এখন দৰ্জা বন্ধ কৰিব পাৰি। ইয়াতে আপোনাৰ জিপে কৰিব পাৰি। ৰাইজৰ কাৰণে সেৱা কৰিছে বোলে এখেতে, বাকী লৈ বস্তু দিয়ে নহয় জানো? মানুহ চাই দিওঁ, কাষ্টমাৰক বিলাকেও হয় আৰু চবক নহয় আৰু। ভাল লাগিলে আপোনাক লগ পাই। কৰ্মই ধৰ্ম। ঠিক আছে বাৰু, হ'ব দিয়ক।